টংলাত মহাশয় প্ৰশাসন পৰিষদ অসমৰ উদ্যোগত বিভিন্ন বঁটা প্ৰদান। মহাশয় প্ৰশাসন পৰিষদ অসমৰ উদ্যোগত আজি ওদালগুৰি জিলাৰ টংলাস্থিত শ্বহীদ ভৱনত সমাজৰ বিভিন্ন দিশত অৰিহণা আগবঢ়োৱা ব্যক্তিসকলক তেওঁলোকৰ কৰ্মৰ সন্মানস্বৰূপে বিভিন্ন বঁটা প্ৰদান কৰা হয়। সাংবাদিক ফটিক ৰাভাই আঁত ধৰা তথা চিন্ময় ডেকা আৰু অৰূপ বড়োৱে সহযোগ কৰা বঁটা প্ৰদান অনুষ্ঠানৰ সঞ্চালনা কৰে বিশিষ্ট নিবন্ধকাৰ তথা মহাশয় প্ৰশাসন পৰিষদ অসমৰ উপসভাপতি হৰেশ্বৰ কলিতাই। অনুষ্ঠানত অসম গৌৰৱ বঁটা প্ৰদান কৰে ক্ৰমে সাহিত্য সাধক হৰেশ্বৰ কলিতা, বিশিষ্ট সমাজসেৱক মহেন্দ্ৰ শইকীয়া আৰু সমাজসেৱিকা কল্পনা দেৱীক। সাহিত্য সুৰভি বঁটা প্ৰদান কৰা হয় ক্ৰমে বিশিষ্ট কবি খগেন্দ্ৰ নাথ বৰা, সাংবাদিক দিগন্ত কুমাৰ শৰ্মা, কল্পনা দেৱী আৰু শিক্ষয়িত্ৰী অৰ্পণা হাজৰিকাক। কীৰ্তি শিক্ষয়িত্ৰী বঁটা প্ৰাপক বৃন্দা ভূঞা আৰু কবি পূৰ্ণিমা ভূঞা। শিল্পী সুৰভি বঁটা প্ৰদান কৰা হয় ক্ৰমে ভাৰত নাট্যমৰ নৃত্যশিল্পী পূৰ্বাশ্ৰী বনিয়া আৰু শিল্পী অনিমা চহৰীয়াক। জীৱন সমৃদ্ধ বঁটা প্ৰদান কৰা হয় ক্ৰমে অৱসৰী কৃতি শিক্ষক হাজৰিকাপাৰাৰ শিৱপ্ৰসাদ শৰ্মা, অৰ্পণা হাজৰিকা আৰু অৱসৰী কৃতি শিক্ষক ফায়জুদ্দিন আহমেদক। তাৰোপৰি মৰণোত্তৰভাৱে বিশিষ্ট শিক্ষাবিদ তথা সদৌ অসম প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰতিষ্ঠাপক সভাপতি ঘনকান্ত চহৰীয়াক জীৱন সমৃদ্ধ বঁটা প্ৰদান কৰা হয়। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অৱসৰী শিক্ষক লোকেশ্বৰ ডেকা, টংলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি আদিত্য চন্দ্ৰ কলিতাই শুভেচ্ছা আৰু প্ৰেৰণামূলক ভাষণ ৰাখে। আনহাতে অৰ্পণা হাজৰিকাৰ স্বৰচিত কবিতা আবৃত্তি, পূৰ্ণিমা ভূঞা, বৃন্দা ভূঞা দলৰ চিয়াগীতে অনুষ্ঠানখনিক অধিক জীপাল কৰি তোলে। মানৱজ্যোতি বৰুৱাৰ ৰিপৰ্ট, আপোচবিহীন সংবাদ।